নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুদিন ধৰি ছ'চিয়েল মিডিয়াত নয়ন নিলিমৰ বিয়াৰ বিষয়ে চৰ্চা হৈ আহিছে। আপোনালোকেও নিশ্চয় মনত আছে, এই বিষয়ত আমাৰ চেনেলতো এটা ভিডিঅ' প্ৰচাৰ কৰিছিলোঁ। কেইবাটাও ইণ্টাৰভিউত নয়ন নিলিমে 16 ডিচেম্বৰত নিজৰ বিয়া বুলি প্ৰকাশ কৰিছিল। কিন্তু সঁচাকৈয়ে নয়ন নিলিমৰ বিয়া 16 তাৰিখে হ'লনে? আহকচোন জানো মোৰ ভিডিঅ'টোৰ যোগেদি। কিন্তু 16 ডিচেম্বৰ তাৰিখে নয়ন নিলিমৰ কোনো বিয়া হোৱা নাই। অসমীয়া বোলছবি জগতত বহু খ্যাতি লাভ কৰা আমাৰ সকলোৰে পৰিচিত নয়ন নিলিমৰ 16 ডিচেম্বৰত আধা সজা নামৰ এখন মিউজিক এলবাম মুক্তি লাভ কৰে। প্ৰকৃতাৰ্থত এই মিউজিক এলবামখনৰ পাব্লিচিটিৰ কাৰণে নয়ন নিলিমে 16 ডিচেম্বৰত নিজৰ বিয়া বুলি প্ৰকাশ কৰিছিল। কেইদিনমানৰ আগত কুইন নামৰ মডেলগৰাকীৰ এটা ভিডিঅ' ভাইৰেল। তাৰ কেইদিনমানৰ পিছতে ষ্টুডিঅ'ত দুয়োৰে সাক্ষাৎকাৰ। এইসমূহো হয়তো আধা সজা এলবামটোৰ পাব্লিচিটিৰ এটা স্থান আছিল। বাৰু যি কি নহওক, অৱশেষত হাজাৰ হাজাৰ অনুৰাগীয়ে অপেক্ষা কৰি থকা 16 ডিচেম্বৰ দিনটোত নয়ন নিলিমৰ বিয়াৰ অবিহনে আধা সজা নামৰ মিউজিক এলবামটোহে মুক্তি লাভ কৰে। আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব।